নমস্কাৰ। সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভোগৰ ভোগালীয়ে উপচি পৰক আপোনালোকৰ দিনবোৰ, সদায় হাঁহি থাকক, সুস্বাস্থ্যৰে থাকক আৰু আনন্দৰে থাকক। ভোগালী উদযাপন কৰক। সকলোলৈ মোৰ শুভেচ্ছা আৰু মৰম যাচিলোঁ। আহক এতিয়া আমি আমাৰ যোৱাকালিৰ দিনটোৰ বিহু উদযাপন কৰা কেনেকৈনো কৰিলোঁ দিনটো তাৰে অকণমান ভিডিঅ' আপোনালোকৰ আগতে দেখুৱাওঁ। এয়া মা আৰু ল'ৰাই মেজি জুই জ্বলাই অগ্নি সেৱা কৰিবলৈ যোজা কৰিছিল আৰু মই ভিডিঅ' বনাই আছিলোঁ তেওঁলোকৰ। তাৰপিছতে খাদ্য, কাৰণ পেট পূজা কৰিবই লাগিব ভোগালী যিহেতু। বিভিন্ন পিঠা পনাৰে জা জলপানেৰে আমি খোৱা টেবুলখন সজাই লৈছিলোঁ। এয়া দৈ, কনৈক্কা, আমাৰ ইয়াত কনৈক্কা ফাৰ্ম সকলোৱে জানে, অসমৰ সকলোৱে হয়তো গম পাইছে ইতিমধ্যে। কনৈক্কা ফাৰ্মৰ দৈ আৰু ক্ৰীম, সেয়া দৈ ক্ৰীমৰে আমাৰ পিঠা পনা জলপানৰ যোগাৰ কৰিছিলোঁ। প্ৰথম ঘৰৰ মানুহকেইটাই খাই লওঁ বুলি। এয়া ক্ৰীম খুবেই ধুনীয়া, খুবেই সোৱাদ আছে, বিৰাটেই ভাল পালোঁ খাই পেলাই। নিশ্চয় সকলোৱে এনেকৈ যোগাৰ কৰিছে ভোগালীৰ, নহয় জানো? আমাৰ ঘৰতো এয়া ৰাতিপুৱাই যোগাৰ কৰিছোঁ আৰু বিশেষকৈ পৰম্পৰা এই আলু কেইবিধ যে, মোৱা আলু, মিঠা আলু, কাঠ আলু। এয়া খায়নে বাৰু আপোনালোকে? আমি কিন্তু প্ৰতি বিহুতে এই আলু সিজাই ৰাতিপুৱা ভাগতে খাওঁ আৰু এনেকৈ পিঠা পনাৰে গোটেই প্লেটখন সজাই ঘৰৰ মূল হিচাপে পুত্ৰক, এয়া মই প্ৰতিবাৰে পুত্ৰক আগবঢ়াওঁ আৰু পুত্ৰই খোৱাৰ পিছত আমি আহাৰ গ্ৰহণ কৰোঁ। এয়া মিঠা গুড়, জলপানৰ লগত খোৱা। সকলোলৈকে মই যোগাৰ কৰি আছিলোঁ আৰু এয়া ল'ৰা বহিলে, ল'ৰাকণ বহি মুখত দিলে প্ৰথম, কাৰণ সিয়ে আমাৰ ঘৰৰ পুৰুষ আৰু প্ৰথম মায়েও তাকেই দিবলৈ দিয়ে, আইতাকেও নাতিনীয়েকক প্ৰথম আগবঢ়াবলৈ দিয়ে। তাৰপিছতহে মায়ে খায় আৰু মই খাওঁ। তাকেই প্ৰথম সেয়া ফটো কেইকপি, তাৰপিছতে মা বহিল আৰু ফটোখন মই ধৰি ৰাখিলোঁ। এনেকৈ খোৱা হোৱাৰ পিছত অগ্নিৰ জুই নুমাল, সেয়া কৰিলে। তাৰপিছত অতিথি আহিল। এয়া গুৱাহাটী, ডিগবৈ, বৰ্ণিহাট, তাৰপিছতে আমাৰ চতিয়া, এয়া আমাৰ পৰিয়ালৰে আৰু এই পৰিয়ালক এনেকৈ অতিথি শুশ্ৰূষা কৰিবলৈ পাই বহুত ভাল লাগিলে। ৰাতিপুৱাতে তেওঁলোক আহি, ৰাতিপুৱা নহয় আচলতে, এয়া দুপৰীয়া ভাগত তেওঁলোক আহি ওলালে। তেওঁলোকক এনেকৈ জা জলপানেৰে আতিথ্য শুশ্ৰূষা কৰিবলৈ পাই ভোগালীৰ দিনটোত অতিকৈ ভাল লাগিল সঁচাকৈ। এইফালে চোৱা। আপোনালোকৰো নিশ্চয় আহিছে চাগে অতিথি তেনেকৈ, কাৰণ ভোগালী যিহেতু আহেই, সকলোৱে সকলোৰ ঘৰলৈ যায়। এনেকৈ যেতিয়া খুৱাবলৈ পাই মনটো ভাল লাগে। আমাৰ দিনটো তেনেকৈ আহিয়ে থাকিলে আৰু এনেকৈ দুকপিমান মাজে মাজে ফটো উঠালোঁ। তেওঁলোক যাবৰ সময়ত এয়া বিদায় পৰত আমি এনেকৈ ফটো উঠিছিলোঁ, তাৰো দিলোঁ। এয়া বিভিন্ন অতিথি, সন্ধিয়া চাহৰ মেজমেল, খুব কথা চলিছে আৰু শেষত এয়া ৰাতিলৈ আয়োজন কৰিছোঁ। দিনটো ব্যস্ততাৰ মাজত ভাগৰি থাকিলেও আমনি নালাগে কৰি আচলতে। এয়া পুত্ৰৰ কাৰণে মই ৰাতি সাঁজটো তৈয়াৰ কৰি আছিলোঁ, আমি খাবৰ কাৰণে পোলাও, কাৰণ সি নিৰামিষ খায়, নিৰামিষ হয় ল'ৰা, আৰু পোলাও পনীৰে মই তেনেকৈ যোগাৰ কৰিছিলোঁ। কাৰণ ভাল লাগে মনটো যেতিয়া নিজেই বনাই তেনেকৈ আনন্দৰে খুৱাব পাৰি, তেতিয়া বৰ ভাল লাগে। সেয়া ল'ৰালৈ তৈয়াৰ কৰিছিলোঁ। হাঁহি ফূৰ্তিৰ মাজেৰে
তাক কৈছিলোঁ, সিও যিহেতু মোক অকণমান যোগাৰ কৰি দিয়ে, আৰু শেষত সেয়া মনৰ সন্তুষ্টিৰে একপি উঠা ফটো। সি যেতিয়া খাইছিল তাক ধৰি ৰাখিছিলোঁ। সেয়া দিনত উঠা ফটো, কাৰণ এয়াতো লাগিবই, ফটো মেইন পৰিয়ালৰ সৈতে।